নমস্কাৰ। আপোনালোকক সৰ্বপ্ৰথমে জনাইছোঁ আন্তৰিক শুভেচ্ছা, শুভকামনা আৰু গভীৰ শ্ৰদ্ধা। প্ৰিয় ভাজনীকো, আপোনালোক সকলোৱে জানে যে বৰ্তমান সময়ত ডিজিটেল পৃথিৱীখনত এক নতুন চানেকিৰ সৃষ্টি হৈছে। সেই চানেকিৰ জৰিয়তে বহুতে বিভিন্ন ধৰণৰ ইতিবাচক কৰ্মৰ মাজেৰে নিজৰ প্ৰতিভা বিকশিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। আপোনালোকৰ মৰম আৰু শ্ৰদ্ধা বুকুত লৈ আমি নতুন প্ৰজন্মৰ কেইজনমান চিৰ নতুন প্ৰতিভা ধৰি আৰম্ভ কৰিছোঁ এটা নতুন বিপ্লৱ। এই বিপ্লৱ সমাজৰ বাবে, এই বিপ্লৱ ৰাইজৰ বাবে, এই বিপ্লৱ আপোনালোকৰ বাবে। আমি আৰম্ভ কৰিছোঁ এটি নতুন ফেচবুক পেজ, যাৰ নাম মিলিজুলি এণ্টাৰটেইনমেণ্ট। সাম্প্ৰতিক সময়ত আপোনালোকৰ এটা চৰ্চিত পেজ মিলিজুলি এণ্টাৰটেইনমেণ্টে অনাগত দিনত আপোনালোকৰ সমস্যাবিলাক, আপোনালোকৰ মৰমবিলাক, আপোনালোকৰ শ্ৰদ্ধাবিলাক আমি বুকুত লৈ আমি আৰম্ভ কৰিম এক নতুন এই জাগৰণে আপোনালোকলৈ কঢ়িয়াই আনিব এক নতুন সুবাস, আপোনালোকৰ মাজলৈ কঢ়িয়াই আনিব নতুন চিন্তা, আৰু সেই চিন্তাৰ জৰিয়তে আমি আগবাঢ়ি যাম আমাৰ অসমৰ অৰ্থনৈতিকভাৱে শক্তিশালী কৰি এক নতুন স্বপ্ন বুকুত লৈ। আমাৰ মাজত থাকিব বহুকেইজন শিল্পী, বহুকেইজন সাহিত্যিক, বহুকেইজন সাংবাদিক, বহুকেইজন অভিনেতা, বহুকেইজন অভিনেত্ৰী। আমাৰ মাজত থাকিব বহুকেইজন শুভাকাংক্ষী, যি আমাক দিব মৰম, আশীৰ্বাদ আৰু প্ৰেৰণা। অসমৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক দিশত আমি কাম কৰিম হৃদয়ৰ পৰা হৃদয়লৈ, আমি কাম কৰিম সমাজৰ পৰা সাকুৰালৈ। আমাৰ এক নব্য চিন্তনৰ যুগৰ জৰিয়তে আমি আপোনালোকৰ পৰা মৰম, আশীৰ্বাদ, চেনেহ বিচাৰিছোঁ। আপোনালোকে মিলিজুলি এণ্টাৰটেইনমেণ্ট পেজটোক মৰম কৰক, আঁকোৱালি লওক আৰু সমাজৰ মাজলৈ বাৰ্তাৰে উপচাই লৈ যাওক। তাৰে আমি আশা কৰিছোঁ অনাগত দিনত আমি আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ কাৰণে কাম কৰাৰ এবুকু হেঁপাহ ৰাখিছোঁ। আপোনালোকৰ এধানি মৰম আৰু শ্ৰদ্ধাই আমাৰ বাট দেখুৱাব। ভূপেন হাজৰিকাৰ সেই কণ্ঠৰে মানুহৰ বাবে বুকুত লৈ আমি আগবাঢ়ি যাম। মিলিজুলি